আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত যিসকলে এবাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এটা খবৰ লৈ আহিছোঁ যেহেতু আপোনালোকৰ কাৰণে খুব বেছি প্ৰয়োজনীয় হ'ব আপোনালোকৰ পৰীক্ষাৰ ওপৰতে আচলতে গোটেই খবৰটো এইচএছ ফাৰ্ষ্ট ইয়েৰত যিসকলে এবাৰ পৰীক্ষা দিব যেহেতু আপোনালোকে জানে আপোনালোকৰ পৰীক্ষাবিলাক মাৰ্চ মাহত অনুষ্ঠিত হ'ব যেহেতু ফৰ্ম ফিলআপ হয়তো ষ্টাৰ্ট হৈছে আপোনালোকৰ আৰু ফৰ্ম ফিলআপ আপোনালোকে হয়তো কৰি আছে এই যে আপোনালোকৰ পৰীক্ষা হ'ব সেই পৰীক্ষাৰ যি প্ৰগ্ৰাম অৰ্থাৎ পৰীক্ষাৰ যি ৰুটিন সেই ৰুটিনখন সাধাৰণতে মোৰ হাতত পৰিছেহি বা মই পাইছোঁ আপোনালোকক দেখুৱাব পাৰে বা মই আপোনালোকক দেখুৱাম এতিয়া গতিকে কেতিয়াৰ পৰা আপোনালোকৰ পৰীক্ষাবিলাক আছে কি এক্সাম কেতিয়া আছে সকলোবিলাক সবিশেষ আপোনালোকে ভিডিঅ'টিত চাব পাৰিব গতিকে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই যিখন প্ৰগ্ৰাম আছে তেওঁলোকে পায় আৰু তেওঁলোকে আচলতে গম পায় আগতীয়াকৈ যে তেওঁলোকৰ যি পৰীক্ষাবিলাক সেই পৰীক্ষাবিলাক কোনটো ডেটৰ পৰা ষ্টাৰ্ট হয় কেতিয়া কি পৰীক্ষা আছে লগতে কেতিয়া শেষ হ'ব সো ইয়াত আপোনালোকৰ যিখন পৰীক্ষাৰ আচলতে ৰুটিন সেই ৰুটিনখনে আপোনালোকৰ আগত দেখুৱাব চেষ্টা কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টি শেষলৈকে সকলোবিলাক সবিশেষ গম পাই যাব এখন হৈছে ৰুটিনখন আৰু ইয়াত যদি চাই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 ডিষ্ট্ৰিক্ট লেভেল এক্সামিনেশ্যন বোৰ্ড ডিষ্ট্ৰিক্ট চৰাইদেউ প্ৰগ্ৰাম ফৰ দ্য হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন 2026 অৰ্থাৎ আপোনালোকৰ যিসকল ফাৰ্ষ্ট ইয়েৰ হয় তেওঁলোকৰ প্ৰগ্ৰাম পৰীক্ষা আপোনালোকৰ ষ্টাৰ্ট হ'ব 2-3-2026 পৰা সোমবাৰ আৰু প্ৰথম দিনাখনে আপোনালোকৰ যি পৰীক্ষা আছে সেয়া হৈছে ইংৰাজী আৰু এই পৰীক্ষাটো অনুষ্ঠিত হ'ব 9টাৰ পৰা 12টাৰ ভিতৰত অৰ্থাৎ আগবেলা আপোনালোকৰ পৰীক্ষা আছে তাৰপিছতো আছে আপোনালোকৰ 5-3-2026 বৃহস্পতিবাৰ আৰু 5 তাৰিখে আপোনালোকৰ যি পৰীক্ষা সেয়া হৈছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ বা অলটি ইংলিছ আপোনালোকৰ যি MIL আছে অসমীয়া সেই পৰীক্ষাটো হ'ব বা অলটি ইংলিছ আপোনালোকৰ যদি আছে সেয়া পৰীক্ষাটো ইয়াৰ পিছৰ পৰীক্ষাটো আছে 6-3-2026 শুক্ৰবাৰ লজিক এণ্ড ফিলচফি আৰু সাইকোলজি আছে আগবেলা 7 তাৰিখ 3 মাহ 7 মাৰ্চত 2026 শনিবাৰে আছে আপোনালোকৰ ফিজিক্স একাউণ্টেঞ্চি পলিটিকেল সায়েন্স 9-3-2026ত জিঅ'গ্ৰাফি আৰু জিঅ'লজি আছে 10-3-2026ত আছে ভকেশ্যনেল পেপাৰ 1 সেলছমেনশ্বিপ এণ্ড এডভাৰটাইজমেণ্ট 11-3-2026ত আছে ৱেডনেছডে ইকনমিক্স আছে 12-3-2026 বৃহস্পতিবাৰ মেথমেটিক্স আছে 13-3-2026 শুক্ৰবাৰ বিভিন্ন বস্তু আছে আপোনালোকৰ এডভান্স লেংগুৱেজ আছে বিহু আছে IT আছে ITES আছে ৰিটেইল ট্ৰেড আছে এগ্ৰিকালচাৰ হেল্থ কেয়াৰ প্ৰাইভেট সিকিউৰিটি টুৰিজম এণ্ড হস্পিটেলিটি বিউটি এণ্ড ৱেলনেছ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ অট'মেটিভ বেংকিং এণ্ড ফাইনেন্স ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছ এই গোটেইকেইটা ছাবজেক্ট আছে আপোনালোকৰ শুক্ৰবাৰে 13 তাৰিখে 14-3-2026ত আছে বায়'লজি এডুকেশ্যন আৰু বিজনেছ ষ্টাডিজ 16-3-2026ত আছে সোমবাৰ কেমেষ্ট্ৰি ফাইনেন্স আৰু হিষ্ট্ৰী 17-3-2026ত আছে এন্থ্ৰপলজি আৰু ছ'চিয়লজি আগবেলা পিছবেলা কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন 18-3-2026ত আছে ভকেশ্যনেল পেপাৰ 2 তাৰপিছত পিছবেলা আছে ষ্টেটিষ্টিক্স 19-3-2026ত আছে ইঞ্চুৰেঞ্চ এণ্ড টাই লেংগুৱেজ পিছবেলা এনভাইৰনমেণ্টেল এডুকেশ্যন আৰু 20-3-2026ত আছে ফ্ৰাইডে বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স আৰু স্বদেশ অধ্যয়ন এইটো হৈছে আপোনালোকৰ সম্পূৰ্ণ যি প্ৰগ্ৰাম বা আপোনালোকৰ যি ৰুটিন সেই ৰুটিনখন আৰু ৰুটিনখন হয়তো আপোনালোকৰ কিছুদিনৰ পিছত হয়তো আপোনালোকে পাই যাব গতিকে এই ৰুটিনখন আপোনালোকৰ আগত ক'লো কেতিয়াৰ পৰা আপোনালোকৰ পৰীক্ষাটো আছে আপোনালোকে গম পায় 2-3-2026ৰ পৰা পৰীক্ষাটো ষ্টাৰ্ট হ'ব আগবেলা যেহেতু পৰীক্ষা আছে 9টাৰ পৰা 12টালৈকে আৰু শেষ হৈ যাব আপোনালোকৰ পৰীক্ষা 20-3-2026লৈকে যেহেতু পৰীক্ষাটো চলিব আৰু তাৰপিছত আপোনালোকৰ পৰীক্ষা শেষ হৈ যাব যেহেতু আপোনালোকৰ সময়সূচী মই ক'লোৱে আপোনালোকৰ 9টাৰ পৰা 12টালৈকে হ'ব আগবেলা ফাৰ্ষ্ট ইয়েৰ যিসকল হয় তেওঁলোকৰ গতিকে ভালদৰে পঢ়ক যিহেতু পৰীক্ষা কাষ চাপিছেহি অতি সোনকালে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পৰীক্ষাবিলাক যেহেতু আপোনালোকে ভালদৰে দিব লাগিব তাৰ বাবে আপোনালোকে প্ৰিপেয়াৰ হওক আৰু যিমান পাৰে সিমান যি এই ৰুটিনখন বা এই যিটো ভিডিঅ' আচলতে আপোনালোকে শ্বেয়াৰ কৰক যাতে সকলোৱে ভিডিঅ'টো পায় আৰু তেওঁলোকে আচলতে উপকৃত হয় আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ